নমস্কাৰ। আজি এটা বিষয় আলোচনা কৰিবলৈ ওলাইছো। বিষয়টো হৈছে যে স্বামী বিবেকানন্দই কৈছিল যে আমি সকলোৱে গৰ্বেৰে ক'ব লাগে যে মই হিন্দু, অৰ্থাৎ গৰ্বেৰে কোৱা মই হিন্দু। আৰু সেইটোৰ ওপৰতে কিছু বক্তব্য ৰাখিবলৈ আগবাঢ়িছো। আচলতে বৰ্তমান সমাজত যদি আমি দেখিম যে হিন্দু বুলি ক'বলৈ এচাম ব্যক্তিয়ে নিজকে কি কৰে, সংকোচ কৰাই নহয়, তেওঁলোকে হিন্দু বুলি কোৱা যিসকল ব্যক্তি আছে তেওঁলোকক নানান ধৰণৰ ঠাট্টা মস্কৰা কৰে বা তেওঁলোকক সাম্প্ৰদায়িক বুলি কয়। কিন্তু আচলতে হিন্দু মানে সাম্প্ৰদায়িক নেকি? আচলতে হিন্দু সাম্প্ৰদায়িক নহয়। কাৰণ বিশ্বত যদি চাওঁ অকল হিন্দুৱেহে আছে যিয়ে কয় যে সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখ ভাগ ভৱেৎ। মানে সকলোৱে সুখেৰে থাকক, সৰ্বে ভৱন্তু সুখিনঃ, সকলোৱে সুখী হওক, সৰ্বে সন্তু নিৰাময়া, সকলোৱে নিৰাময় হওক, ৰোগৰ পৰা নিৰাময় হওক, সৰ্বে ভদ্ৰাণি পশ্যন্তু, সকলোৱে ভদ্ৰভাৱে কথা ক'বলৈ শিকক, মা কশ্চিৎ দুঃখ ভাগ ভৱেৎ, কোনেও দুখ পাব নালাগে। এনেকুৱা নহয় যে অকল হিন্দুসকলে দুখ পাব নালাগে, বাকী যিসকলে হিন্দুৰ নিয়ম নামানে তেওঁলোকে পাপী, তেওঁলোকে নৰকত ভোগ কৰক, এনেকুৱা বক্তব্য কিন্তু হিন্দু দৰ্শনে নকয়। হিন্দু দৰ্শনে কি কয় যে সকলোৱে সুখেৰে থাকক, সকলোৱে। সেইকাৰণে আমি গৌৰৱেৰে ক'ব পাৰোঁ যে আমি হিন্দু হিচাপে, মই হিন্দু হিচাপে মই গৌৰৱান্বিত, অৰ্থাৎ গৰ্বেৰে ক'ব লাগে মই হিন্দু। আকৌ কি আছে যে হিন্দুৱেহে কি কয় যে ক্ৰীণন্তু বিশ্বমাৰ্যম, অৰ্থাৎ গোটেই বিশ্বখনকে সুসভ্য কৰিম। আমি নকওঁ যে গোটেই বিশ্বখনক আমি হিন্দু কৰিম, গোটেই বিশ্বখনক আমি হিন্দুৰ দৰে হিন্দুৰ আচাৰ পদ্ধতি, হিন্দু সংস্কৃতিৰে ভৰাই তুলিম, তেনেকৈ নকওঁ। আমি কি কওঁ যে গোটেই বিশ্বকে আমি সুসভ্য কৰিম। কিন্তু অন্য যিবিলাক আছে খ্ৰীষ্টান, মুছলমান, তেওঁলোকে কি কয়? খ্ৰীষ্টানে কয় গোটেই বিশ্বখনক আমি খ্ৰীষ্টান কৰিম, মুছলমানে কয় গোটেই বিশ্বখনক আমি মুছলমান কৰিম, যেনেকৈ হওক। কিন্তু হিন্দুৱে কি কয়? গোটেই বিশ্বখনক আমি সুসভ্য কৰিম। আৰু আমি দেখা পাওঁ যে হিন্দু এনেকুৱা এটা এই দেশৰ জীৱন পদ্ধতি যে হিন্দুৱে কোনো ধৰণৰ নিৰ্দিষ্ট উপাসনা পদ্ধতিক মানুহৰ মাজত জোৰ জবৰদস্তিকৈ সোমাই নিদিয়ে। অৰ্থাৎ ভাৰতৰ বুকুত যি সংস্কৃতি গঢ় লৈ উঠিছে সেই সংস্কৃতিয়েই হৈছে হিন্দু সংস্কৃতি। আৰু সেই সংস্কৃতিক জীয়াই ৰাখিবলৈ হিন্দুৱে চেষ্টা কৰে। আৰু হিন্দু ইছলাম বা খ্ৰীষ্টানৰ নিচিনা তেনেকুৱা উপাসনা পদ্ধতি নহয়। কাৰণ ইছলামৰ কি আছে? নিৰ্দিষ্ট এখন ধৰ্মগ্ৰন্থ আছে, নিৰ্দিষ্ট উপাসনা পদ্ধতি আছে, আৰু তেওঁলোকৰ উপাসনা নিৰ্দিষ্ট গৃহ আছে। খ্ৰীষ্টানৰো তেনেকুৱা। কিন্তু হিন্দুৰ ইমান উদাৰ যে হিন্দুৱে কোনো নিৰ্দিষ্ট উপাসনা পদ্ধতি গ্ৰহণ কৰা নাই। কোনোবাই যদি কালী পূজা কৰে, কোনোবাই দুৰ্গা পূজা কৰে, কোনোবাই বিষ্ণু পূজা কৰে, কোনোবাই গণেশ পূজা কৰে, শৈৱ, শাক্ত, বৈষ্ণৱ, গাণপত্য, বিভিন্ন ধৰণৰ ইয়াতে ব্যক্তি আছে। আৰু প্ৰত্যেকেই ভগৱানৰ যি উপাসনা পদ্ধতি সেয়া বেলেগ বেলেগ ধৰণে কৰে। আৰু এইলৈ কোনো হিন্দুৱে আনৰ ওপৰত জোৰ নকৰে যে এনেকুৱা নিয়মতহে মানিব লাগিব, নামঘৰত কৰিলে নহ'ব, মন্দিৰত কৰিব লাগিব, বেলৰ গছৰ তলত কৰিলে নহ'ব, ইয়াত কৰিব লাগিব, অকল কালী পূজাহে কৰিব লাগিব, বলি বিধান কৰিব নোৱাৰিব, বা বলি বিধান কোনোবাই কৰে তেওঁক কো বাধা নিদিয়ে, নকৰাকো বাধা নিদিয়ে। মানে যিয়ে যেনেকৈ ভগৱানক উপাসনা কৰে
সকলোকেই কি কয় যে সকলোৱে ভগৱানক পাব পাৰে। সেইকাৰণে কয় যে এক সৎ বিপ্ৰাহ বহুধা বদন্তি, অৰ্থাৎ সকলোৱে দেখাত যদিও উপাসনা পদ্ধতি বেলেগ বেলেগ, সকলোৱে ভগৱানকেই পাব। কিন্তু ইছলামৰ বা কি খ্ৰীষ্টানৰ কি যে আমাৰ ইছলামৰ মতে আমাৰ কোৰাণখন মানিব লাগিব, আমাৰ হজৰত মহম্মদক মানিব লাগিব, খ্ৰীষ্টানৰ মতে আমাৰ বাইবেল মানিব লাগিব, আমাৰ গীৰ্জা মানিব লাগিব। কিন্তু হিন্দুৱে কি কয়? হিন্দুৱে কোনোবাই গছৰ তলত তপস্যা কৰি আছে, কোনোবাই নদীৰ পাৰত তপস্যা কৰি আছে, কোনোবাই শিৱ মন্দিৰত পূজা কৰি আছে, কোনোবাই বিষ্ণু মন্দিৰত কৰি আছে, কোনোবাই নামঘৰত কৰি আছে। আৰু এইলৈ হিন্দুৱে কেতিয়াও কোনো ধৰ্মগুৰুৱে নকয় যে এনেকুৱা কৰিব নোৱাৰিব, এনেকুৱা কৰিলে আমি তোমালোকক বহিষ্কাৰ কৰিম, দেশৰ পৰা বহিষ্কাৰ কৰিম, সমাজৰ পৰা এলাগি কৰিম, এনেকৈ নকয়। কিন্তু তছলিমা নাছাৰিন বা ছালমান ৰুছদি এইবিলাক লোকক যদি চাওঁ, তেওঁলোকে কিন্তু বিদ্ৰোহৰ সন্মুখীন হৈছিল। তেওঁলোকৰ যি উপাসনা পদ্ধতি, সেই উপাসনা পদ্ধতিৰ বেলেগ ধৰণে মানাৰ কাৰণে তেওঁলোকে কি হৈছিল যে বিদ্ৰোহৰ সন্মুখীন হৈছিল। আমি দেখা পাওঁ যে চিয়া আৰু চুন্নিক লৈ কিমান যুদ্ধ বিগ্ৰহ হৈ থাকে। কিন্তু হিন্দুৰ মাজত এনেকুৱা নাই যে কোনোবা শাক্ত হিন্দুৱে কোনোবা শৈৱ হিন্দুৰ ওপৰত আক্ৰমণ কৰিছে, কোনোবা শৈৱ হিন্দুৱে কোনোবা গাণপত্যৰ ওপৰত আক্ৰমণ কৰিছে, এনেকুৱা নাই। আৰু এই সকলো ধৰ্মগুৰুকে, অৰ্থাৎ যিয়ে গণেশ পূজা কৰে তেওঁ, গণেশ পূজা নকৰে কোনোবাই কালী পূজা কৰে তেওঁ তালৈও যায়। অৰ্থাৎ আমাৰ ভিতৰত কোনো ধৰণৰ মতভেদ নাই। অৰ্থাৎ হিন্দু ইমান উদাৰ। আৰু সেইকাৰণে হিন্দুৱে কয় সৰ্বধৰ্ম সমভাৱ, সকলো ধৰ্মৰ মানে সমান, সকলো উপাসনা পদ্ধতিয়ে সমান। আৰু এই কাৰণেই আমি হিন্দু হিচাপে গৌৰৱবোধ কৰিব লাগে যে আমি এনেকুৱা এক উদাৰ ধৰ্মী লোক যে যাৰ কাৰণে আমি গৌৰৱবোধ কৰিব লাগে। কাৰণ আমি কাকো হিংসা নকৰোঁ। যিয়ে যি উপাসনা পদ্ধতিত ভগৱানক উপাসনা কৰে আমি তাতেই তেওঁক সন্মতি দিওঁ। কোনো ধৰ্মগুৰুৱে, হিন্দু ধৰ্মগুৰুৱে বিৰোধ নকৰে। তাৰোপৰি কি যে নৰ সেৱা নাৰায়ণ সেৱা, হিন্দুৰ দৰ্শন যে ভগৱানৰ শৰীৰৰ আত্মাত, মানুহৰ শৰীৰত মানুহৰ আত্মাতেই ভগৱান থাকে। সেইকাৰণে আত্মা তুষ্ট ভগৱান তুষ্ট, এইবিলাক বিভিন্ন ধৰণৰ আমি দাৰ্শনিক বক্তব্য পাওঁ। বা যত জীৱ তত শিৱ, সকলো জীৱতেই শিৱ থাকে, ভগৱান থাকে তাৰমানে। সেইকাৰণে হিৰণ্যকশিপুৱে যেতিয়া প্ৰহ্লাদক সুধিছিল যে এই খুঁটাটোত, এই স্তম্ভটোত ভগৱান আছে নেকি, তেতিয়া সাধাৰণ বালক প্ৰহ্লাদেও কৈছিল যে হয়, এই খুঁটাটোতো, এই স্তম্ভটো ভগৱান আছে। সঁচাকৈ তাৰ পৰা নৰসিংহ ৰূপ ধৰি ভগৱান ওলাই আহিছিল। গতিকে সেইকাৰণে হিন্দুৱে এই যি প্ৰকৃতি বা ভগৱান সকলোতে থাকে তাক বিশ্বাস কৰে। আৰু সেইকাৰণে হিন্দুৱে কেতিয়াও হিংসাৰ আশ্ৰয় নলয়। আমি ক'তো দেখা নাপাওঁ যে হিন্দুৰ বিস্তাৰৰ কাৰণে, হিন্দুৰ উপাসনা ধৰ্ম বিস্তাৰৰ কাৰণে ক'তো যুদ্ধ বিগ্ৰহ কৰা নাই, আজিলৈকে ক'তো কৰা নাই। বা হিন্দুৱে নিজৰ সাম্ৰাজ্য বিস্তাৰৰ কাৰণে বিদেশত গৈ কেতিয়াও আক্ৰমণ কৰা নাই, বিদেশত গৈ কেতিয়াও কোনো ধৰণৰ অত্যাচাৰ চলোৱা নাই, নাৰী নিৰ্যাতন চলোৱা নাই, বিদেশত গৈ তেওঁলোকৰ উপাসনাস্থলী ভাঙি পেলোৱা নাই, এইবিলাক একো কৰা নাই। অৰ্থাৎ হিন্দুৱে মানুহক কি কৰিব বিচাৰে? সুসভ্য কৰিব বিচাৰে। তাৰ কাৰণে মানুহক যেনেদৰে উন্নত শাৰীলৈ নিব লাগে তেনেকুৱা ধৰণেই হিন্দুৰ ব্যৱস্থা আছে আৰু সেইমতে আগবঢ়াই নিয়ে। আৰু হিন্দুৱে অকল যে ধৰ্মগ্ৰন্থ বা মন্দিৰ বা পূজাৰী তেওঁলোককেই সন্মান কৰে এনেকুৱা নহয়। তেওঁলোকতকৈও বেছি ভালকৈ সন্মান কৰে আমাৰ প্ৰকৃতিক। যেনে গংগাক হিন্দুৱে মা বুলি কয়, গংগা মা। গংগাৰ পানী ইমান পবিত্ৰ যে
যাক কল্পনাই কৰিব নোৱাৰে হিন্দুৱে কিমান পবিত্ৰ, অৰ্থাৎ ইমান ভগৱানতকৈও ওপৰত স্থান দিছে এনেকুৱা ধৰণৰ। এই দেশৰ যি পৰ্বত, এই দেশৰ ভূমি, এই সকলোতেই ভগৱান থকা বুলি হিন্দুৱে বিশ্বাস কৰে, যাৰ কাৰণে ভাৰতবৰ্ষক মা বুলি কয়। এই দেশৰ ভূমিৰ ধূলিকণাৰ ফোট লয়, সূৰ্যক দেৱতা বুলি কয়, পৱন বায়ু দেৱতা বুলি কয়, অগ্নি দেৱতা বুলি কয়, জল দেৱতা বুলি কয়। অৰ্থাৎ প্ৰকৃতিত যিমানবিলাক সম্পদ আছে এই প্ৰাকৃতিক সম্পদবিলাকক দেৱতাৰ লগত তুলনা কৰে। তাৰমানে কি, প্ৰাকৃতিক সম্পদবিলাকক আমি সন্মান কৰিব লাগে, সন্মান জনাব লাগে। এইটো দৰ্শন অকল হিন্দুৰ মাজতহে দেখা পাব। বাকীবিলাকে কি কয়, বাকী খ্ৰীষ্টানেই হওক ইছলামেই হওক, তেওঁলোকৰ কাৰণে এইবিলাক জড় পদাৰ্থ, সূৰ্য জড় পদাৰ্থ, বায়ু জড় পদাৰ্থ, ভোগৰ সামগ্ৰী, অগ্নি ভোগৰ সামগ্ৰী, ভূমি ভোগৰ সামগ্ৰী। কিন্তু হিন্দুৱে কি কয়, নহয়, সেইবিলাক দেৱতাৰ তুল্য, এইবিলাকক আমি পূজা কৰিব লাগে। আৰু গছ গছনি এইবিলাকক আমি পূজা কৰিব লাগে। সেইকাৰণে বিভিন্ন ধৰণৰ যি হিন্দুৰ দেৱ দেৱীৰ পূজা আছে, শক্তিৰ পূজা আছে, প্ৰকৃতিৰ পূজা আছে, সেই সকলোতেই উদ্ভিদক পূজা কৰা হয়। বেলৰ পাত, ফুল বা উদ্ভিদৰ ফল, তুলসীৰ পাত, এই বিভিন্ন আমৰ পাত, এই বিভিন্ন ধৰণৰ গছ বৃক্ষৰ পাতেৰে পূজা কৰা হয় আৰু সেইবিলাকক সন্মান জনোৱা হয়। গতিকে সেইকাৰণে যি দেশত থাকি বা যি দেশৰ নাগৰিকে সেই দেশৰ ভূমি, সেই দেশৰ পানী, সেই দেশৰ বায়ু, সেই দেশৰ যি শক্তিৰ মূল সূৰ্য, এইসকলক সন্মান কৰে, সেই হিন্দুৱে জানো নক'ব যে আমি গৌৰৱান্বিত, হিন্দু হিচাপে আমি গৌৰৱান্বিত যে আমি প্ৰকৃতিকো পূজা কৰোঁ, প্ৰকৃতিকো সন্মানৰ স্থান দিছোঁ, এই দেশৰ জীৱবিলাকক আমি সন্মানৰ স্থান দিছোঁ। আনকি শ্ৰীৰামচন্দ্ৰৰ কথা যদি আমি চাওঁ, শ্ৰীৰামচন্দ্ৰই বানৰবিলাকক তেওঁ ইমান সন্মান দিছিল যে সেই বানৰবিলাকক লৈয়েই তেওঁ ৰাৱণৰ বিৰুদ্ধে যুদ্ধ কৰিছিল আৰু সত্য প্ৰতিষ্ঠা কৰিছিল। গতিকে সেইকাৰণে হিন্দু হৈছে বিশ্বৰ এক অতি উন্নত জীৱন পদ্ধতি। হিন্দুৱে কি কয়, মাতৃবৎ পৰদাৰেষু পৰদ্ৰব্যেষু লস্ত্ৰবৎ আত্মবৎ সৰ্বভূতেষু যঃ পশ্যতি স পণ্ডিত। হিন্দুৱে কি কয় যে মাতৃবৎ পৰদাৰেষু, পৰৰ তিৰোতাক মাতৃৰ দৰে জ্ঞান কৰিব লাগে। পৰদ্ৰব্যেষু লস্ত্ৰবৎ, পৰৰ দ্ৰব্য বা আন দ্ৰব্য প্ৰতি আমি কেতিয়াও লোভ বা এইবিলাক কৰিব নালাগে। যি হওক, এনেদৰে আমি যদি চাওঁ দেখা পাম যে হিন্দুৰ যি উপাসনা, হিন্দুৰ যি বিভিন্ন উপাসনা পদ্ধতি আছে, হিন্দুত যি জীৱন পদ্ধতি, এই জীৱন পদ্ধতিয়ে গোটেই সমাজখনক সুস্থ হ'বলৈ শিকায়, গোটেই সমাজখনক শান্তিত থাকিবলৈ শিকায়, গোটেই সমাজখনক আগুৱাই যাবলৈ শিকায়, সত্য পথত থাকিবলৈ শিকায়। কেতিয়াও নিজৰ ধৰ্ম বিস্তাৰৰ কাৰণে বা নিজৰ উপাসনা পদ্ধতিক জোৰকৈ আনৰ ওপৰত জাপি দিবলৈ হিন্দুৱে কেতিয়াও প্ৰচেষ্টা নলয়। কিন্তু আমি যদি ইছলামলৈ চাওঁ দেখা পাম যে ইছলাম বিস্তাৰৰ কাৰণে ভাৰতবৰ্ষত যেতিয়া মোগলবিলাকে আক্ৰমণ কৰিছিল, তেতিয়া ইয়াৰ মঠ মন্দিৰৰ ওপৰত অত্যাচাৰ চলোৱা হৈছিল। সোমনাথ মন্দিৰৰ ওপৰত 17 বাৰ আক্ৰমণ চলোৱা হৈছিল, মন্দিৰৰ ধন সোণ লুটি নিয়া হৈছিল। কিন্তু এনেকুৱা দেখিব নেকি যে হিন্দুৱে ক'ৰবাত গৈ, বিদেশত গৈ বিদেশৰ উপাসনা পদ্ধতিত কেতিয়াবা আক্ৰমণ কৰিছে বা নিজৰ ধৰ্ম বিস্তাৰৰ কাৰণে কেতিয়াবা ক'ৰবাত আক্ৰমণ কৰিছে, ক'ৰবাত পুথিভঁৰাল জ্বলাই দিছে? দিয়া নাই। গতিকে সেইকাৰণে আমি ক'ব পাৰোঁ যে হিন্দুৰ দৰে এনেকুৱা উদাৰ জীৱন পদ্ধতি বা যাক আমি ধৰ্ম বুলি কওঁ তেনেকুৱা ক'তো নাই। কিন্তু আমাৰ কিছুমান বুদ্ধিজীৱীয়ে কি কয়, আমাৰ কিছুমান সাংবাদিকে কয় যে হিন্দু মানে সাম্প্ৰদায়িক, হিন্দু শব্দটো হিন্দু বুলি ক'লে নিজকে
সাম্প্ৰদায়িক যেন লাগে। ভাৰতৰ এজন এনেকুৱা প্ৰধানমন্ত্ৰীয়েও কৈছিল, দৰকাৰ হ'লে মোক গাধা বুলি ক'বা, কিন্তু মোক হিন্দু বুলি নক'বা। অৰ্থাৎ তেওঁলোকে হিন্দু শব্দৰ অৰ্থই বুজি নাপায়, যাৰ কাৰণে এনেকুৱা দেখা যায় যে হিন্দুৰ লগত এতিয়া ইছলাম জোৰা নিদিলে হিন্দু শব্দটো যেন ক'বই নোৱাৰি, অকল হিন্দু বুলি ক'লে সাম্প্ৰদায়িক হৈ যায়। গতিকে আমি যদি চাওঁ, সেইকাৰণে বিভিন্ন ধৰণৰ ব্যৱস্থাৰ পৰা যে হিন্দু হৈছে বিশ্বৰ এক উন্নত জীৱন পদ্ধতি, আৰু এই হিন্দুৱে সমাজত শান্তি আনিব যদি পাৰে, হিন্দুৱে পাৰিব। হিন্দুৱে সমাজৰ মাজত একতাৰ বান্ধন আনিব পাৰিব, আৰু হিন্দুৱে ইয়াৰ যি প্ৰকৃতি, যি পৰিৱেশ প্ৰদূষণ, প্ৰকৃতি সংৰক্ষণ, এইবিলাকতো হিন্দুৱেহে আগভাগ ল'ব পাৰিব। কাৰণ হিন্দুৱে সকলোতে ভগৱান থকা বুলি ভাবে। সেইকাৰণে গৌৰৱেৰে কওক যে মই হিন্দু হিচাপে মই গৌৰৱান্বিত, হিন্দু হিচাপে মই সন্তুষ্ট। আহক আমি সকলোকে হিন্দু হিচাপে গৌৰৱবোধ কৰিবলৈ আহ্বান জনাওঁ, যাতে সমাজখন সুস্থ হয়, নিজৰ যি অধিকাৰ, নিজৰ যি কৰ্তব্য, তাক আগবঢ়াই নিয়াত যাতে সকলোৱে সুবিধা পায়। আৰু এই সুবিধা অকল হিন্দুৱেহে দিয়ে, বেলেগে দিয়া দেখা নাযায়। বেলেগে কি কয় যে আমাৰ নিজৰটোহে শুদ্ধ, আমাৰ নিজৰ এই কথাটো বা নিজৰ এই আমাৰ যি ধৰ্মগ্ৰন্থ, আমাৰ যি মহাপুৰুষ, ইয়াক যিয়ে নামানে তেওঁ পাপী, তেওঁ নৰকত ভোগ কৰে, তেওঁ নৰকত স্থান হয়। কিন্তু অকল হিন্দুৱেহে কয় যে সকলোৱে সুখেৰে থাকে, সকলোৱে সুখেৰে থাকক, যিয়ে যি পন্থাৰে নাযাওক কিয় সকলোৱে ভগৱানক লাভ কৰে। সেইকাৰণে হিন্দু হিচাপে স্বামী বিবেকানন্দই যি কৈছিল যে গৰ্ব সে কহো হম হিন্দু হে, গতিকে আমিও সকলোৱে গৰ্বেৰে ক'ব লাগে যে মই হিন্দু। ধন্যবাদ।